গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চবেই কেনেকুৱা আছে? মই আশা কৰিছোঁ চবেই ভালে আছে। মই ভালে আছোঁ। আপোনালোকে নিশ্চয় টাইটেল দেখি গম পাইছে। ইয়াতে মই দুটামান পিঁয়াজ লৈছোঁ, কেইটামান ৰহুন লৈছোঁ, কেইটামান জলকীয়া লৈছোঁ। এতিয়া মই মিক্সিত দিম গোটেইকেইটা। ৰহুন দি দিছোঁ, তাৰপিছত এতিয়া জলকীয়া দি দিম। পিঁয়াজখিনি দি দিছোঁ, দিখিনি তাৰপিছত এতিয়া মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া অলপ জিৰা দি দিলোঁ, 2 চামুচমান জিৰা দি দিলোঁ। হৈছে কি নাই, এতিয়া অলপ পানী দি দিছোঁ। এতিয়া আকৌ এবাৰ মিক্সি চলাই লওঁ। এতিয়া হৈ গ'ল। ইয়াতে অলপ হালধি গুড়া দি দিম। আকৌ এবাৰ মিক্সি চলাই দিম। তাৰপিছত কেৰাহীটো মই চাই ল'লোঁ গৰম হৈছেনে নাই। তাৰপিছত অলপমান তেল দি দিম। অলপমান তেল দি দিছোঁ। এতিয়া মাছবিলাক মানে কালিৰ মাছ আছিল, ভাজি থৈ দিছিলোঁ। এতিয়া আকৌ আলুখিনি উঠাই কিনে ভাজি লোৱাৰ পিছত তাৰপিছত মাছখিনি দি দিম। মাছখিনি অলপমান ভাজি ল'ম। কালি অলপমান ভাজি থৈ দিছিলোঁ, এতিয়াও অলপমান ভাজি লৈ কেনে বনাই দিম, চব্জিটো বনাম। অলপমান তেল দি দিছোঁ। এতিয়া মাছখিনি দি দিম। এতিয়া মাছখিনি ভাজি লৈ আছোঁ। মাছখিনি ভজা হৈ গ'ল। এতিয়া মাছবিলাক এটা এটাকৈ উঠাই আছোঁ। তাৰপিছত এতিয়া পিঁয়াজখিনি দি দিম, কাটি লোৱা পিঁয়াজখিনি। 2টা পিঁয়াজ লৈছিলোঁ যে। এতিয়া পিঁয়াজখিনি মিডিয়াম ফ্ৰাই কৰি ল'ম। তাৰপিছত মছলাখিনি দি দিম। মছলাবিলাক পিচি থৈ দিছিলোঁ।
জলকীয়া গুড়া দি দিম। গুড়া দি আৰু তাৰপিছত ভাজি ল'ম ভালকৈ। তাৰপিছত অলপমান পানী দি দিম, অলপকৈ, বেছি নহয়। তাৰপিছত ভাজি থোৱা আলুখিনি দি দিম। তাৰপিছত মাছ, তাৰপিছত অলপমান জিৰা গুড়ি, তাৰপিছত ধনিয়া গুড়ি একেলগতে আছে সেইবিলাক দি দিছোঁ। তাৰপিছত মাছখিনি দি দিছোঁ। তাৰপিছত অলপমান ধনিয়া পাত দি দিছোঁ। ধনিয়া পাত দিয়াৰ পিছত অলপ লৰাই দিছোঁ। যদি মোৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ যদি ভাল লাগে চাই, লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব নকৰে, প্লিজ অলপ কৰি দিব।